নমস্কাৰ গাইজ, মই আপোনালোকৰ সুস্মিতা। আৰু আপোনালোকে ভাবি আছে চাগে আজিকালি কি হ'ল মোৰ ভিডিঅ' নাই দিয়া। সঁচাকৈ গাইজ, মই এমাহ ধৰি একদম ইউটিউবত এক্টিভ নাই। যিহেতু মোক এক্টিভ বেছিকৈ হ'ব লাগে সেইটো অৱস্থাত মই এক্টিভ নোহোৱা হৈছোঁ। কাৰণ দিমাগে কাম নকৰে গাইজ। মানে সদায় ভাবোঁ কিবা এটা নতুন কৰিম, কিন্তু সেইটো সময়ে আহি নাপায়। যেনেকৈ আগতে ভাবিছিলোঁ যে কালি পঢ়িম কিন্তু কালিটো আহিয়ে নাপায়। তেনেকুৱা মোৰ লগত এয়া ইউটিউবত হৈ আছে। কালিৰ পৰা ভাল ভিডিঅ' দিম, কালিৰ পৰা কমেডি ভিডিঅ' বনাম, কালিৰ পৰা এনেকৈ মোৰ সময়ে গুচি গৈ আছে। মই বনোৱা মানুহ হয় একচুৱেলি, মানে মোৰ কণ্ডিশ্যন এনেকুৱা চলি আছে, পৰিস্থিতি এনেকুৱা চলি আছে। মই মানে ইচ্ছা কৰিও বনাব পৰা নাই। সেইকাৰণে শ্বৰ্টছো বনোৱা নাযায়। ইনষ্টাগ্ৰামত ডান্সৰ ৰীল বনাওঁ আজিকালি, সেইটোও দিব পৰা নাই। অলপ ব্যস্ত আৰু প্লাছ মন নোযোৱা, এটা এলহুৱা ভাৱ আৰু অলপমান প্ৰব্লেম। তো আপোনালোকে বুজি পাইছেই চাগে যে মানুহৰ পৰিস্থিতি সদায় একে নাথাকে। মোৰ এনেকৈ মন নোযোৱা হৈছে। বহুত চেষ্টা কৰি আছোঁ যে মই এক্টিভ থাকিবৰ কাৰণে। এতিয়া বাদ বাকী ওপৰৱালাই জানে আৰু। তো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজিৰ ভিডিঅ'টো এইটোৱে, কি ক'ম আৰু।